হাজবেণ্ডবোৰে প্ৰায়ে নিজৰ ৱাইফজনীক কোৱা দেখা যায় যে তুমি এইটো কাম কৰা মোৰ মাক সুখী হ'ব, তুমি এইটো কাম এনেকৈ কৰা মোৰ দেউতাক সুখী হ'ব, তুমি এইটো কাম কৰিলে মোৰ ভণ্টিয়ে সুখী হ'ব। কিন্তু কেতিয়াবা হাজবেণ্ডে নিজৰ পৰিয়ালক কয় নেকি যে আপোনালোকে এইটো এনেকৈ কৰক মোৰ ৱাইফজনীয়ে সুখী হ'ব? এইটো কেতিয়াও নকয় আৰু এইটোৱে হ'ল বাস্তৱ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আলহামদুলিল্লাহ, মোৰো খবৰ ভাল। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ৰাতিৰ খানাত কি বনাইছোঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই আজি বনাইছোঁ চিকেন কষা আৰু বেঙেনা ফ্ৰাই। বেচনেদি বেঙেনা ফ্ৰাই কৰিছোঁ। চিকেনখিনি ভালকৈ ধুই লৈছোঁ, আলুও ফ্ৰাই কৰি ল'লোঁ। এবাৰ কেৰাহীত তেল দি পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ, নিমখ আৰু মছলাখিনি দি দিম। দি ভালকৈ গোটেইখিনি ভাজি ল'ম। আদা নহৰুৰ পেষ্ট দি দিম। দি যেতিয়ালৈকে মছলাৰ পৰা তেল নোলায় তেতিয়ালৈকে ভাজি ল'ম। এই চাওক ইমান ধুনীয়া কালাৰ আহি গৈছে। এতিয়া মাংসখিনি দি দিম, দি ভালকৈ ভাজি ল'ম। এইবাৰ ভাজি থোৱা আলুখিনিও দি দিম। যিহেতু মই চিকেন কষা বনাম সেইকাৰণে বেছি পানী নিদিওঁ, অলপমান গৰম পানী দি দিম। মোৰ চিকেন কষা হৈ গৈছে। এতিয়া গৰম মছলা দি নুমাই ল'ম। এইখিনি চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে। মই চিকেন কিন্তু এনেকৈ খাই ভাল পাওঁ। লোকেল হ'লে অলপ ঝোলটো ভাল লাগে, কিন্তু ব্ৰইলাৰ চিকেন এনেকৈয়ে ভাল লাগে কষা বনাই। এতিয়া মই বেঙেনা ফ্ৰাই কৰি ল'ম। বেঙেনা কাটি ধুই নিমখ দিম, অলপমান হালধি আৰু জালুক গুড়ি দি অলপমান বেচন দি সেইখিনি ভালকৈ মিক্স কৰি ল'ম। মোৰ মিক্স কৰা হৈ গৈছে। এতিয়া তাত তেল দি সেইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এইটো মোৰ বেঙেনা ফ্ৰাই হৈ গ'ল। আজিৰ খানা ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিৰ ৰাতিৰ খানা এইখিনি আছিল, বেঙেনা ফ্ৰাই আৰু চিকেন কষা। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।